মই কৈছোঁ হ'ব দে দাদা, মোৰ সেইদিনাখনো বহুতকেইটা অনুষ্ঠান আছে, যাম। তথাপি আপোনালোকৰ মৰম পাহৰিব নোৱাৰি ফালে আহিলোঁ। ইমান ধুনীয়াকৈ এই ৰাতি বৰষুণৰ সময়তো আপোনালোক উপস্থিত আছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। হাই হুল্লি কাজিয়া পেচাল নাই, কিন্তু মানুহে ভাবে উজনি ফালে গেলি অলপ ভয় কৰা বুলি, কিন্তু ভয় কৰিব কিয় লাগে? আপোনালোকৰ অঞ্চলত আহি ইমান ভাল লাগে, আমি নিজে ক'ব নোৱাৰোঁ। মই সেইকাৰণে ভিডিঅ' কৰি ৰাখিছোঁ, গোটেই অসমীয়া গম পাব যে কেৰপা ভিটা অঞ্চলৰ মানুহ ইমান সৰল সৰল, ইমান ভাল। আমাৰ তাতে সিফালে প্ৰগ্ৰেম কৰিব যাওঁ, ইমান কাজিয়া পেচাল থাকে, ইয়াতে কিন্তু একত্ৰিত দেখা পাই ভাল লাগছে। ইয়াতে জাতি বৰ্ণ নিৰ্বিশেষে সকলোবিলাক একত্ৰিত হৈ একেখন আকাশৰ তলতে এই বিহু নাচিছি, বিহু চাইছি, সেইকাৰণে বেছিকৈ ভাল লাগছি। আজিকালি কি হৈছে, আমাৰ অসমীয়া মানুহবিলাকে বোৱা গামোচাবিলাক অসমীয়া মানুহবিলাকে নিজে নিপিন্ধেই। কিয় জানানে? কম দামত পায় কাৰণে চাইনা বা পুনেৰ পৰা বা জাপানৰ পৰা অহা গামোচা পিন্ধে, কম দামত পায় কাৰণে। আৰু আজিকালি অসমীয়া মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীক বড়ো নৃত্য, কাৰ্বি নৃত্য জিকি জাৰি আহিব লাগিব বুলি শিকবাও লাগিব। নিজৰ দেউতাই যদি ধুতি চাৰ্ট পিন্ধি আহে, তেতিয়া বেলেগৰ দেউতাই যদি পাইজামা কুৰ্তা পিন্ধি আহে হ'ব নেকি? কেতিয়াওতো নহয়। আমি কোনোবা ধৰ্মত হিন্দু আছোঁ, কোনোবা মুছলমান আছোঁ, কোনোবা খ্ৰীষ্টান আছোঁ, আমাৰতো জাতি এটাই, সেইটো হৈছে অসমীয়া জাতি। আজিকালি ভাষা সংস্কৃতি পৰম্পৰা যি গতি হৈ আছে, বিহুৰ যি গতি হৈ আছে, যদি এনেকৈ থাকে 5 বছৰ নহয় 10 বছৰৰ ভিতৰত আমি নেপাল বা আন্তঃৰাষ্ট্ৰীয় জিলাৰ পৰা নাচনী ভাড়া কৰি আনিব লাগিব। আমাৰ অসমীয়াবিলাকে মুখ মেলি চাই চাই হাত তালি দিব লাগিব, তাক বাহিৰে একো কাম নহ'ব, হয়নে নহয় বাৰু? আগতে থাক চিঞ্চল বুলি কোৱাৰ লগে লগে বঢ়িয়া লগা হৈছিল। আজিকালি বিহু যায় বিশ্ব দৰবাৰত নামো কৰিছে, কিন্তু আগৰ বিহু এতিয়াৰ বিহু নাই। কাৰণ আজিকালি চববিলাক প্ৰতিযোগিতাৰ যুগ হৈছে। আগতে গাছৰ তলত আহঁতৰ তলত হৈছিল, ভাল লাগছিল। এনেকৈ কিবা নাচনীবিলাক আহি আছিল লিপষ্টিক চিলিষ্টিপ লৈ পেলাই, এই কিবা এডাল এনেকৈ ঘূৰাই লৈ মাৰিব, ধম্পতি মণ্ডল দলপতি মণ্ডল, ধম্পতি মণ্ডল দলপতি মণ্ডল, থাক চিঞ্চল হেইয়া হেইয়া হেই। তাৰপিছত আকৌ বাৰীডাল ঘূৰাই লৈ অলপমান এনেকৈ থুই লুকাই পেলাই আঙুলি দিবেই আছে, ক ক ক ক ক ক ক ক। তাৰপিছত নাচনীবিলাকে বঢ়িয়াকৈ লিপষ্টিক চিলিষ্টিপ লৈ যাই আছে, গেইছোঁ ৰ গেইছোঁ ৰ গেইছোঁ ৰ দাদা, গেইছোঁ ৰ গেইছোঁ ৰ গেইছোঁ ৰ দাদা। তাৰপিছত ঢুলীয়াবিলাকে এনেকৈ ক'ব, থাক 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 দেৰিকৈ আহিবি ৰ, থাক 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 দেৰিকৈ আহিবি ৰ। তাৰপিছত এনেকৈ নাচনীবিলাকে গানটো গাব আকৌ, এই আমাৰ মামাৰ মামীয়ে গানটো গাব, ৰিণিকি 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 ৰিণিকি। নহয় না? বেয়া পাইছে নেকি বাৰু আপোনালোকে? বৰষুণে বাৰু অলপমান দিগদাৰ কৰিলা, তথাপি আপোনালোকক ভাল পাই কাৰণে ইমান বৰষুণ নাই, কিন্তু বাকীবিলাকতো পেণ্ডেল উৰাই লৈ যায়। কিন্তু ইমান ৰাইজখনৰ মৰম আৰু আশীৰ্বাদ ভগৱানেও গম পাইছে যে কেৰপা ভিটা অঞ্চলৰ এই ৰাইজখন ভাল বুলি। সেইকাৰণে ইয়াতে গানটো লুকাই দিব, আপোনালোকে নাচবি, আমি ফূৰ্তি কৰিম। গানটো ইয়াতে দাদাহঁতে লুকাই দিব, দুইটাই ভুজিয়া বুন্দিয়া আপোনালোকৰ মঞ্চত কিন্তু আজি নাচব। আপোনালোকে এইফালে চেঙৰাগিলাকে নাচব লাগিব দেই। বুঢ়া ঘূৰি ফুৰিছো মনৰে আকাশত তোকে লৈ ঘৰ সাজিছো, মোৰ সঁচা তোলৈ ৰচা এতিয়া হবি মোৰে কলে পাহৰি নাযাবি তই, মোৰে কলে তোকে বৰ ভাল পাওঁ মানে সেইকাৰণে নাজানিলে সিহঁতৰ ভয়টো মৰম সঁচা। আৰু
এই মাইনাকেইটাক এইকাৰণে নাচবা দিছোঁ, সিহঁতে মঞ্চ সিহঁতে ভয়টো মৰক, সিহঁতৰ ভয়ো কৰা নাই, বঢ়িয়াকৈ নাচিছা, বঢ়িয়া। তুমি নাচবি নেকি অলপ পিছত? নাচবা লাগিব কিন্তু বঢ়িয়াকৈ দেই। আমি বেছি দীঘলীয়া নকৰি ইয়াতে আমি বিদায় ল'ম। আমাৰ লগত ভোকলা আছে, বৰষুণ আহিল। বহাগ মাথলি এইটো নহয়, নহয় বহাগ দিবা অসমীয়া জাতিৰ এই আয়ুস ৰেখা গণ জীৱনৰ সাৰ। বহাগ বিহু যিমান দিনলৈ জীয়াই থাকিব, অসমীয়া জাতি সিমান দিনলৈ জীয়াই থাকিব। গতিকে বিহুটি জীয়াই ৰাখক, আয়ুস ৰেখাৰে আৰু দীঘলীয়া কৰক, শান্তিৰ সম্প্ৰীতি এনাজৰীডাল জীয়াই ৰাখক, তাকেই কামনা কৰিছোঁ। প্ৰকৃতিৰ এই লীলাভূমিত আমাৰ বসন্তই প্ৰাণ পাই উঠিছে। বৰদৈ চিলা আহিছে, আহিবই। বৰদৈ চিলাই আমাক ক্ষতি নকৰে, বৰং যদি যাব শান্তিৰ বতৰা, সমৃদ্ধিৰ বতৰা, আয়ুসৰ বতৰা। সকলো মিলি থাকক। আমি না হিন্দু, না মুছলমান, না খ্ৰীষ্ট, না জৈন, না বড়ো, না ৰাভা, না কছাৰী, তিৱা। আমাৰ জীৱনে মৰণে এটাই চিনাকি, সেইটো হৈছে আমি অসমীয়া। আমাৰ আয়ুস ৰেখা হ'ল বিহু। গতিকে বিহুটিক জীয়াই ৰাখক। ইমান সুন্দৰকৈ অনুষ্ঠান আপোনালোকে ৰূপায়িত কৰিছে, আমাক মাতিছে, বহুত বহুত ধন্যবাদ। আমি এতিয়া ৰঙিয়া যাব লাগিব, গতিকে আপোনালোকৰ পৰা আমি বিদায় মাগিম। আৰু বিদায় মগাৰ আগত আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ, যাতে আপোনালোকৰ মৰম আশীৰ্বাদ পাই আমি আগুৱাই যাব পাৰোঁ আমাৰ অনাগত ভৱিষ্যতলৈ। গতিকে আমাৰ অনুষ্ঠান এতিয়া সমাপ্ত বুলি ঘোষণা কৰি আপোনালোকৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।